لا إله إلا الله محمد رسول الله لا إله إلا الله محمد رسول الله আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু আপোনাৰ ওপৰত শান্তি বৰ্ষিত হওক আজি আমাৰ বিষয়টো হৈছে কোৰানত অমুছলিমক হত্যা কৰিব কোৱা হৈছে নেকি আহক আমি বিশ্লেষণ কৰি চাওঁ ইছলামক নিন্দা কৰাৰ অন্যতম পদ্ধতি হ'ল কোৰানৰ আয়াতক পূৰ্বসূত্ৰৰ পৰা পৃথক কৰি উপস্থাপন কৰা অপপ্ৰচাৰৰ হাতিয়াৰ হিচাপে আটাইতকৈ বেছি যি আয়াতটো ব্যৱহাৰ কৰা হয় সেইটো হ'ল সূৰা তওবাৰ আয়াত নম্বৰ 5 য'ত কোৱা হৈছে য'তেই কাফিৰসকলক বিচাৰি পোৱা হত্যা কৰা আয়াতটো প্ৰসংগ আৰু পূৰ্বসূত্ৰৰ বহিৰ্ভূত আপুনি যদি পবিত্ৰ কোৰান খোলে সঁচাকৈ সেই আয়াতটো দেখিবলৈ পাব কিন্তু আয়াতটো প্ৰসংগ আৰু পূৰ্বসূত্ৰৰ বহিৰ্ভূত মিডিয়াই কোৰানৰ আয়াতক অপ্ৰাসংগিক ৰূপে সাধাৰণ মুছলিম আৰু অমুছলিমৰ ওচৰত উপস্থাপন কৰিছে এই আয়াতটো অৱতীৰ্ণ হৈছিল মক্কাৰ মুছলিম আৰু অমুছলিমসকলৰ চুক্তিৰ ওপৰত ভিত্তি কৰি আৰু এই শান্তিৰ চুক্তিটো অমুছলিমসকলে অযাচিতভাৱে ভংগ কৰিছিল সেয়ে আল্লাহে অমুছলিমসকলক সতৰ্ক সংকেত দি 4 মাহৰ মাজত শান্তি চুক্তি সঠিক কৰিবলৈ অথবা যুদ্ধৰ বাবে প্ৰস্তুত হ'বলৈ কৈছিল আৰু যুদ্ধৰ ময়দানত আল্লাহে মুছলিমসকলক উৎসাহিত কৰিছিল যে ভয় নাপাবা য'তেই শত্ৰুক দেখিবা হত্যা কৰিবা এইটো অতি সাধাৰণ যে কোনো সেনা প্ৰধানে সৈন্যসকলক উদ্দীপিত কৰাৰ বাবে অৱশ্যই ক'ব য'তেই শত্ৰু পাবা হত্যা কৰিবা সিটো আৰু নিজৰ সৈন্যক নকয় যে য'তেই শত্ৰু বিচাৰি পোৱা অস্ত্ৰ পেলাই দি মৃত্যু হোৱা উদাহৰণস্বৰূপে ভাৰতৰ স্বাধীনতা যুদ্ধৰ সময়ত প্ৰতিজন মুক্তিযোদ্ধাক কমাণ্ডাৰসকলে অনুপ্ৰাণিত কৰিবলৈ ক'বই পাৰে যে দেশৰ স্বাধীনতাৰ স্বাৰ্থত য'তেই ব্ৰিটিছ বৰ্বৰকাৰীসকলক পোৱা হত্যা কৰা অত্যাচাৰী চৰিত্ৰহীন পাখণ্ডসকলৰ হামলাৰ উত্তৰ দিয়াৰ বাবে প্ৰতিজন আৰ্মি জেনেৰেলেই এই উক্তিটো ব্যৱহাৰ কৰিব কিন্তু এতিয়া যুদ্ধ নাই বৰ্তমানে যদি কোনো সেনাপ্ৰধানে কয় ব্ৰিটিছক হত্যা কৰা তেন্তে সেয়া হ'ব অপৰাধ আৰু পূৰ্বসূত্ৰৰ বাহিৰা কথা সেয়েহে আয়াতটোৰ প্ৰাসংগিকতা যুদ্ধৰ পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰে ইছলামৰ বিৰুদ্ধে কট্টৰপন্থী অমুছলিম লেখকসকলে এই আয়াতটোৰ অপব্যাখ্যা কৰে সিহঁতে সূৰা তওবাৰ 5 নং আয়াতৰ পৰা 7 নং আয়াতলৈ ঝাপ মাৰি দি উদ্ধৃতি দিয়ে কিয় কাৰণ 6 নং আয়াতত তেখেতৰ সমস্যাৰ সমাধান দিয়া আছে সেয়া হ'ল আৰু মুশ্ৰিকসকলৰ কোনো এজনে যদি তোমাৰ ওচৰত আশ্ৰয় বিচাৰে তেন্তে তাক আশ্ৰয় দিয়া যাতে সি আল্লাহৰ বাণী শুনে তাৰ পাছত তাক নিৰাপদ ঠাইলৈ পঠিয়াই দিয়া শান্তিয়েই শ্ৰেষ্ঠতৰ বৰ্তমানত পৃথিৱীৰ সদয়পূৰ্ণ সেনাপ্ৰধানেহে হয়তোবা ক'ব পাৰে শত্ৰুক এৰি দিয়া বা যাবলৈ দিয়া কিন্তু আল্লাহে কৈছে যদি শত্ৰুসকলে শান্তি বিচাৰে তেন্তে সিহঁতক এনেকুৱা স্থানলৈ পঠিয়াই দিয়া য'ত সিহঁতে নিৰাপদ বোধ কৰে আৰু আল্লাহৰ বাণী অনুধাৱন কৰিব পাৰে আপুনি কোৰানৰ আয়াত পঢ়িব যিবোৰ যুদ্ধ সম্বন্ধে অত্যাচাৰী শাসকৰ বিৰুদ্ধে জালিমৰ বিৰুদ্ধে নিৰ্মম পাশবিকতাৰ বিৰুদ্ধে থকা বেছিভাগ আয়াতৰ শেষত আল্লাহে উল্লেখ কৰিছে শান্তিয়েই শ্ৰেষ্ঠতৰ কাৰণ ইছলাম শান্তিৰ ধৰ্ম অকৰণে কাৰো ৰক্তপাত বা যুদ্ধৰ আহ্বান সেইটো অমুছলিমসকলৰ বিৰুদ্ধেই হওক ইছলামে তাক কেতিয়াও সমৰ্থন নকৰে আল্লাহ পাকে কৈছে কোনোবাই যদি বিনা কাৰণত কাৰোবাক হত্যা কৰে সি যেনিবা গোটেই মানৱ জাতিক হত্যা কৰিলে আৰু কোনোবাই যদি কাৰোবাক বচালে সি যেনিবা সমস্ত মানৱ জাতিক বচালে তৃতীয় অপপ্ৰচাৰ হ'ল কোৰান আৰু হাদিছৰ অনুবাদক বিকৃত কৰি উপস্থাপন কৰা যিটো প্ৰকৃতপক্ষে ইছলামৰ মাজত নাই অথবা কোনো সময়তে নাছিল উদ্দেশ্য ইছলামৰ দণ্ড মূল্যোৱা আৰু এটা হ'ল ইছলামৰ ন্যায্য অনুবাদ প্ৰকাশ কৰে ঠিকেই কিন্তু তাক বিকৃত কৌশলেৰে প্ৰয়োগ কৰি ইছলাম বিদেশীসকলে দাবী কৰে ইছলাম পৃথিৱীৰ বাবে মানৱ জাতিৰ বাবে সমস্যা বৰং ইছলাম সমস্যা নহয় ইছলাম মানৱ জাতিৰ সকলো সমস্যাৰ একমাত্ৰ উজ্জ্বল সমাধানহে আগলৈ আৰু তথ্য পাবলৈ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব আৰু বেল বটনটো বজাই দিয়ক সম্পূৰ্ণ বিনা খৰচত